মোৰ তৰফৰ পৰা অশেষ ধন্যবাদ জনাইছোঁ। আর শিৱশংকৰ দুৰ্গা পূজা কমিটিৰ সকলো সদস্য সকলো কমিটিক আৰু বন্ধু বান্ধৱক প্ৰথমক মই ধন্যবাদ জনাইছোঁ। এইবাৰ থিম বুৰ্জ খলিফা আৰু যি কমিটিয়ে এই শিৱশংকৰ কমিটি মই নহয় যিকোনো ডেকাৰৰ আহক ভালকৈ কাম কৰিব মই নিশ্চয় জানো। আৰু কমিটিৰ যি পৰামৰ্শ দিয়ে যিকোনো ডেকাৰৰ আহিলেও ইয়াত এই কমিটিত ভাল ভাল কাম হ'ব মই ভাবোঁ। এইবাৰ থিম হ'ল বুৰ্জ খলিফা। কিমান দিন ধৰি বনাই আছে? মই নাই চিন্তাধাৰা মোৰ আমাৰ 6 মাহে হ'ল। 2 মাহৰ পৰা কিবা কৰি আছোঁ আমি কুইক একবাৰে 15 দিন পৰা আমি কামটো আৰম্ভ কৰিছোঁ। আৰু কিমান দিন লাগিব বুলি লাগিব নাই 5 দিন 6 দিনৰ মাজতে শেষ কৰিম। মোৰ ঘৰ হ'ল পাতলাধোৱা, মোৰ নাম ৰঞ্জিত দাস। কিমানজন সদস্য আছে আপোনাৰ? সদস্য আজিও কাম কৰিছে আমাৰ মিলি মোটামুটি 15জন 20জন এই ধৰণৰ ৰটেশ্যন হৈ আছে। আপোনাৰ যিবিলাক শ্ৰমিক আছে বা শিল্পী আছে সেইসকল কি ইয়াৰে না নাই স্থানীয় মোৰ নিজা ষ্টাফ। আমি যোৱা বছৰ আমি কলকাতাত এটা পাইছিলোঁ ভিডিঅ' পাইছিলোঁ, বহুত লাইক পাইছে, হিট হৈছে বুৰ্জ খলিফা। পিছত হিটটোৱে আমি চিন্তা কৰিছোঁ যিটো আমি দুৰ্গা পূজাত কিছুমান বস্তু আমি কলকাতাৰ এই পেণ্ডেলবিলাক আমি শিকি আছোঁ। আমি কলকাতাৰ কিছুমান পেণ্ডেল কিছুমান ডেক'ৰেশ্যন এইবিলাক দেখি মই শিকা। মোৰ গুৰুদেৱ নাই, মই ক'তো কাম শিকা নাই। কলকাতাৰ কিছুমান পেণ্ডেল দেখি মই শিকা। যোৱাবাৰ যিটো বুৰ্জ খলিফা হিট হৈছে আমি চিন্তা ভাৱনা কৰিছোঁ না, হিট যেতিয়া কলকাতা হৈছে আমি অসমতো হিটটো বস্তু লৈ আহিব লাগে বা আমি অসমত আমি বিজনিত বুৰ্জ খলিফাটো বনাম। আপুনি কিমান বছৰ ধৰি এই কৰ্মৰ লগত জড়িত? মই কৰ্ম 30 ইয়াৰ্ছ এভভ 30 ইয়াৰ্ছ। আমি একচুৱেলি ডুবাইৰ যিটো নাম্বাৰ 1 ওখ ৱৰ্ল্ডৰ নাম্বাৰ 1 ওখ যিটো বিল্ডিং আছে এইটো বুৰ্জ খলিফা হয়। তাৰ এইটোৰ যিটো কলা কীৰ্তি আৰু যিটো কাৰিকৰী আছে সেইটো আমি দেখাব বিচাৰিছোঁ। শিল্পীয়ে বনাইছে এইটো আমাৰ স্থানীয় শিল্পী পাতলাধোৱাত। কিমানমান খৰচ? এইটো একচুৱেলি টোটেল বাজেটটো আমাৰ 12 পৰা 15 লাখ টকা। এতিয়ালৈকে 10 লাখমান খৰচ হ'ল। পূজাত কি কাৰ্যসূচী আপোনালোকৰ? পূজাত বহুত কাৰ্যসূচী থাকিব, যেনে এই বিল্ডিঙৰ লগত এইটো আমাৰ এটা ৰাতি লাইট শ্ব' থাকিব। ইয়াতে লাইটৰ এটা বহুত ভাল শ্ব'ৰ নিচিনা থাকিব। তাৰপিছত স্বচ্ছ ভাৰত থাকিব আমাৰ, আৰু পূজা আৰতি থাকিব, এইবিলাক থাকিব। 2 বছৰ মানুহ অহা নাই, এইবাৰ ধৰকচোন ক'ভিড নাই বুলি মানুহ আহিব। গতিকে আপোনালোকৰ ফালৰ পৰা কি কাৰ্যসূচী ৰাখিছে? আমাৰ ফালৰ পৰা কাৰ্যসূচী বুৰ্জ খলিফাটো আছে। তাৰে পিছত ধৰকচোন মানে পূজাৰ আৰতি হ'ব। তাৰে পিছত ধৰক এই স্বচ্ছ ভাৰতটো ৰাখিম। দেখা গৈছে এইটো বুৰ্জ খলিফা এইবাৰ আকৰ্ষণ বাঢ়িব, গতিকে মানুহ বেছি হ'ব। আপোনালোকে কমিটিয়ে কেনেকৈ সাজু হৈছে এইটো? সেইটোৱে মানে আমি টেনশ্যনত আছোঁ যে এইবাৰ মানুহ যেনেকৈ এতিয়ালৈকে আহি আছে চাবৰ কাৰণে, পিছত যে কিমান ভিৰ হ'ব সেইটো আমি অলপ মানে সেইটো লৈ অলপ টেনশ্যনত পৰি আছোঁ যে এইটো কি কৰা যায়। আমি ভলেণ্টিয়াৰ ৰাখিছোঁ, ভলেণ্টিয়াৰ বহুতকেইটা বনাইছোঁ, 30 মানুহো আছে ভলেণ্টিয়াৰ। গতিকে সাজু হৈছে আৰু সাজু ৰাখিছোঁ। এক্সট্ৰা চিন্তা ভাৱনা কৰি আছোঁ কি কৰা যায় আৰু বেলেগকৈ। ৰাইজৰ সুবিধাৰ কাৰণে আপোনালোকে ব্যৱস্থা ল'ব ল'ব লাগিব। ৰাইজৰ সুবিধাৰ কাৰণে